শিল্পীৰ মনৰ কথা অনুষ্ঠানলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আগবঢ়াইছোঁ অজন্ত পূজাৰীৰ মনৰ বতৰা। অজন্ত পূজাৰী একেধাৰে অভিনেতা, নাট্যকাৰ, নাট পৰিচালক। তেখেতে কেইবাখনো একাংকিকা নাটকৰ লগতে কেইবাখনো পূৰ্ণাংগ নাটক ৰচনা কৰিছে। পূৰ্ণাংগ নাটকসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান নাটক হৈছে ৰুদ্ৰাণী, অন্য এক নাথুৰাম, সপ্ত শ্বহীদ, অগ্নিস্নান, চক্ৰবেহু, ত্যাগ, নিষিদ্ধ ডায়েৰী, শিশু নাটক বকুল ফুলৰ দৰে আৰু মৰিশালিত এজাক ফগুন। ইয়াৰে ত্যাগ নাটকখন 2015-16 বৰ্ষত শ্ৰীমন থিয়েটাৰত মঞ্চস্থ হৈছে। চক্ৰবেহু নাটকখন 2019-20 বৰ্ষত ভাগ্যলক্ষ্মীত মঞ্চস্থ হৈছে। আহকচোন আমি পোনে পোনে অনুষ্ঠানৰ মাজলৈ যাওঁ। টকা পইচাৰ অভাৱ দিনে দিনে বাঢ়ি গৈ আছে। এনেকুৱা হ'বই আৰু কি কৰিবি অ'। তাকে মোৰবোৰ বেয়া হৈ যায় এইবোৰ কথা চিন্তা কৰি। যি দেখিছো দিনে দিনে চোৰ ডকাইতৰ সংখ্যা বাঢ়িব। আমিতো এইবোৰ চিন্তা আজিলৈকে কৰাই নাই। ময়ো কৰিম। আমাৰ বাৰীতে থকা মাটিখিনিত মই পাম খেতি কৰিম। ময়ো দেখুৱাম স্বাৱলম্বী হৈ। নমস্কাৰ, মই অজন্ত পূজাৰী আপোনালোক সকলোকে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আশা কৰোঁ সকলো কুশলেই আছে। চৌদিশে এতিয়া কৰোণাৰ আতংক। বিশ্ব আজি কৰোণা মহামাৰীৰ সংহাৰী ৰূপত বিধ্বস্ত। সেই সংহাৰত আমি প্ৰত্যেকজনেই ভুক্তভোগী। দিশহাৰা হৈ পৰিছোঁ আমি। এতিয়া উপাৰ্জনৰ অভাৱ আমাৰ। বিশেষকৈ আমি থিয়েটাৰৰ কলা কুশলী শিল্পীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। থিয়েটাৰ কৰি আমি পইচা পাওঁ, সেই পইচাৰে আমি ঘৰ চলাওঁ। থিয়েটাৰ আদায় হোৱা 2 মাহ সেই পইচাৰে আমি যেনে তেনে চলোঁ। কিন্তু এতিয়া 5 মাহ পাৰ হৈ গ'ল। আমি কেনেকৈ আছোঁ সেয়া মাত্ৰ ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰিব। এই বেয়া দিনত আমাৰ শুভাকাংক্ষী কোনেও কিন্তু আমাৰ একো খবৰ লোৱা নাই। চৰকাৰৰ পৰাও আমি কোনো সঁহাৰি পোৱা নাই। পাইছোঁ মাথো আশ্বাস চৰকাৰৰ, তাৰ বাদে কাৰো একো সঁহাৰি নাই। শিল্পীসকলৰ বোলে সমাজৰ প্ৰতি কৰণীয় থাকে, কিন্তু সমাজৰ সেই শিল্পীসকলৰ প্ৰতি কৰণীয় বা দায়বদ্ধ একো নাথাকে নেকি? থিয়েটাৰ নহ'লে আমি কেনেকৈ চলিম? আমাৰ ঘৰ থিয়েটাৰৰ পইচাৰে চলে। অন্য কিবা কৰিবলৈও আমাৰ হাতত পইচাৰ অভাৱ। সেয়ে চৰকাৰক অনুৰোধ কৰিছোঁ, এই উদ্যোগৰ লগত জড়িত সকলৰ এটা খবৰ লওক, অকণমান সহায়ৰ হাত আগবঢ়াওক। নহ'লে আমিবোৰৰ অৱস্থা আৰু বেয়া হ'ব। লগতে বহুত শিল্পীৰ প্ৰতিভা লুপ্ত হৈ যাব, ধ্বংস হৈ যাব বহু যুৱক যুৱতী সংস্থাপিত হৈ থকা অসমৰ গৌৰৱ খিলঞ্জীয়াৰ উদ্যোগটো। চৰকাৰক আহ্বান কৰিছোঁ, জীয়াই ৰাখক এই উদ্যোগক, জীয়াই থাকিবলৈ দিয়ক আমাক। আশাৰে আছোঁ এতিয়া এটা ভাল দিন আহিব বুলি। জীয়াই থাকিব ভ্ৰাম্যমান থিয়েটাৰ। শেষত সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা যাচিলোঁ। সকলো ভালেৰে থাকক, কুশলে থাকক। ধন্যবাদ।